বিডিসি সিস্টেমটো থাকিব ইটো তেখেতসকলে হিটো যেটো কৈছে ইটো হলে ভুল কথা কৈছে কাৰণ 6 শিডিউলত ভিসিডিসি কেতিয়াও উঠাব নোৱাৰে আৰু হিটো মানুহবিলাকক ভুল কথা কৈ পেলাই বিপদে পৰিচালনা কৰা হ'ব কোনো 6 শিডিউলত কেতিয়াও ভিসিডিসি উঠি না যায় ভিসিডিসিটো সিস্টেমেটিক কৰা হ'ব তার নিৰ্বাচন পাতি সকলো দলে অংশগ্ৰহণ কৰিব পাৰা সকলো জাতি অংশগ্ৰহণ কৰিব পাৰা আৰু ফাইনেন্স কমিশনৰ পইচা আইব পাৰা অডিটিং কৰিব পাৰা গোটেই সিস্টেমেটিক হ'ব ভিসিডিসি থাকিব কাৰণে ভিসিডিসি অফিস বনোৱা হৈছে ভিসিডিসি থাকিব কাৰণে ভিসিডিসি সেক্ৰেটাৰী এপইন্টমেন্ট দিয়া হৈছে গতিকে ভিসিডিসি থাকিব অকল বডলেণ্ডত নহয় গোটেই 6 শিডিউলত থাকিব আৰু ভিসিডিসিটো উঠাই দিয়াৰ কথা নহয় ভিসিডিসিটো এক্টিভ কৰিব লাগে ইটো ফ্ৰী এণ্ড ফেয়াৰ কৰিব লাগে ট্ৰেনিং দিব লাগে মানুহখিনিক ভাল কাম কৰিব লাগে ভিসিডিসিটো কোনবা জাতিৰ বস্তু নহয় ভিসিডিসিটো কোনবা কিবা এটা জনগোষ্ঠীৰ বিষয় নহয় ভিসিডিসিত সব জাতি জনগোষ্ঠী সব থাকিব ইটো পঞ্চায়তে ৰাষ্ট্ৰ যেনেকা গ্ৰাসৰুট ডেভেলপমেন্টৰ কাৰণে কৰা কাম নিৰ্বাচন হ'ব আপোনালোকে নিৰ্বাচন পাতি 125তম যেটো সংবিধান সংশোধনীৰ এটা প্ৰক্ৰিয়া চলি আছে এই সংবিধানৰ সংশোধনীটো হৈ যোৱাৰ লগে লগে ভিসিডিসিত নিৰ্বাচন হ'ব কালি মুখ্যমন্ত্ৰী গৰাকী হ'ব পাৰে 10 কোটি তেখেতসকলৰ আছে মেম্বাৰশ্বিপ আমাৰটো 6 লাখ 7 লাখে আছে গতিকে এই ক্ষেত্ৰত তেখেতে ক'ব পাৰে এতিয়া চাওক পৃথিৱীত কোনো এটা জীৱ জন্তুৰে ইয়াত মানে প্ৰয়োজন নাই এনেকা নহয় সবৰো প্ৰয়োজন আছে নিগনিটোতো গণেশ প্ৰভু গণেশৰ বাহন না তো আমি যদি প্ৰভু গণেশৰ বাহন হ'ব পাৰো এটো কিবা বেয়া কথা হ'ব নেকি সারা হিন্দু মানুহে পূজা কৰে গতিকে আমাক যদি গণেশজীৰ বাহন কৰি দিছে প্ৰভু গণেশৰ বাহন কৰি দিছে আমিতো বহুত গৌৰৱ অনুভৱ কৰিছো মাৰিব লাগে বুলি কৈছে যে নিগনি পয়জন দি তেতিয়া প্ৰভুৱে ক'ত ঘূৰি উঠিব প্ৰভুটো উঠি ঘূৰিব লাগিব তো প্ৰভুৰ যদি বাহনটোৱে যদি পয়জন দি মাৰি দিয়ে প্ৰভু কেনেকৈ ঘূৰিব প্ৰভুটো ঘূৰিব লাগিব নহয় তো পূজা কৰে মহাৰাষ্ট্ৰখনত ইমান ডাঙৰ গণপতি পূজা হয় গোটেই ভাৰতবৰ্ষত গণপতি পূজা হয় হতাই কি नहीं महाराष्ट्र में तो गणपति पूजा होता है बहुत बड़ा तो सुहा को मार देने से गणपति जी कैसे घूमेंगे सही बात हाँ तो गणपति जी जिंदा रखना पड़ेगा এতিয়া দেখা গৈছে যে এতিয়া